গুড মৰ্ণিং। এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে আৰম্ভ কৰিবলৈ লৈছোঁ মই অন্য এটি ব্লগ। আজি সকলোৱে জানে ৭৩তম গণৰাজ্য দিৱস। এই উপলক্ষে মই যাবলৈ ওলাইছোঁ মোৰ নিজৰ অফিচলৈ। ব'লকচোন তাতে আমি চেলিব্ৰেশ্যন কৰোঁ। কেনেকৈ কৰিম সকলোখিনি দেখাই যাম। ব'লক। এয়া মই বৰ্তমান আহি আছোঁ অফিচৰ অভিমুখে। অফিচ পাম, তাৰপিছত দেখাম আপোনালোকক। মই অফিচ আহি পাইছোঁহি, আপোনালোকক দেখাম অফিচৰ পৰিৱেশ। এয়া চাওক, সকলোখিনি ইয়াতে একেলগ হৈছে ৭৩তম ২৬ জানুৱাৰী উপলক্ষে। এয়া আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হ'ব অলপ পিছতে। চাওক।